Hey guys, welcome back to my channel. আজি বৰষুণ দিছে, বৰষুণ বতৰ। তো বৰষুণ বতৰতে এটা ফোন মাৰলাক বনাইছে ফটকে গুৱাহাটীত যাব লাগে। তো এটা ফটকে ওলাই লওঁ, কাপোৰ চাপোৰ ৰেডি কৰোঁ আৰু দুদিন থাকিম আৰু দেখাম যি পাৰোঁ। ওলাই লওঁ দেখাইছোঁ। তো গাইজ গণেশে ফটকে ফোন মাৰলা, ফটকে ওলালোঁ, ফটকে ৰেডি হ'লোঁ। ফটকে গাইজ কাপোৰ চাপোৰ ভৰাই ল'লোঁ ইয়াত বেগত। চলা তিনিটা লৈছোঁ, পেন দুটা লৈছোঁ আৰু ইয়াতে ব্ৰাছ আছে আৰু এয়াৰবাডছটো আছে ইয়াৰ। আৰু গাইজ ফাৰ্ষ্ট টাইমৰ কাৰণে মানি বেগ লৈছোঁ লগত ক'ৰবাত যাবৰ কাৰণে। তো গাঁও চাউন উঠালোঁ, ভাত তাতো খানা এতিয়া যাওঁ আৰু। তো ফাইনেলি ব্ৰহ্মপুত্ৰ দলং পাই গ'লোঁ। তো গাইজ আমি এতিয়া বৰ্তমান জামত ফাঁচি আছোঁ। জামৰ পৰা ওলাই কিবাকে কুমাৰ ভাস্কৰ বৰ্মা ব্ৰিজ আহি পালোঁ। গাইজ আমি ৰুমত যাই লওঁ, এইখন ভালকৈ দেখাইছোঁ আপোনালোকক গধূলি টাইমত। আহিলোঁ শিকাব। আমি নতুন ব্ৰিজ আহিবা, নতুন ব্ৰিজ চাব যাম। কিয় লাজ? ব্ৰিজৰ নামটো জানা নাই? তো গাইজ আমি নতুন ব্ৰিজ চাব যাইছোঁ, আপোনালোকক দেখাম। কাৰণ কুমাৰ ভাস্কৰ বৰ্মা ব্ৰিজ মোদী হাৰি নাইকে দিছে চব। তো গাইজ আমি এইখন ব্ৰিজত যাইছোঁ, আপোনালোকক দেখাইছোঁ অতি সোনকালে। বৰষুণ বা জিকিম যাওঁ দাঙিছো ভাল কিন্তু যাব লাগিব ভিজিমে আমি না বোলো দাঙিছো এনা ভিজিমে সিফালে এটা ভিডিঅ' বনাওঁ ভালকৈ তই গাইছ আজি আমি বৰষুণৰ কাৰণে দিম মোক বনাওঁ দেখো দেখো ক গাছ আমাৰ প্ৰব্লেম এটা হ'ল এখেতে কৈ দিব ক হেল্ল' গাইছ আমিতো আহিছিলোঁ মানে আজি ব্ৰহ্মপুত্ৰ দলংখন নতুন চাবা, কিন্তু আজি কাৰণে আজি চাওঁ নহ'ব কাৰণ চাই লগে কেনে বৰষুণ দি আছে, বৰষুণৰ কাৰণে আজি চাওঁ নহ'ব। আজি মানে বৰষুণৰ কাৰণে চাওঁ কেঞ্চেল, এতিয়া জিকিটা ৰূপ পালি হ'ল আৰু পৰা উঠি পেলাই একবাৰ দেখাই দিম ৰ এইখন দলঙত আহিম আমি একদিন আশা আছে। এইয়া নিজৰা কালি আমি তলত যাম, তলত ব্ৰহ্মপুত্ৰৰ পানী শুকাই গৈছে এতিয়া বৰ্তমান আধা দি, কালি ইয়াত তলত যাব লাগিব। তো গাইজ আজি ইয়াৰ পৰাই চাই লওক, কালি ভালকৈ দেখাম। বল দাউৰো গাইজ যাব লাগে। বৰষুণ দিছে ঐ ৰ মোবাইল দিলি তো গাইজ এইখন জেচিবি মানে এতিয়া কি কৰিব জেচিবি, এইখন মোৰ জেচিবি, এই দুখন এই তিনিখন গণেশৰ, সেইখন মোৰ গাইজ। হেৰি জাহাজ যেতিয়া হেৰি দলংখন হোৱাৰ কাৰণে জাহাজ যেতিয়া অলপমান হেৰি কমছি কমি গ'ল গাইজ।
এজনে কথা বৰষুণত ভিজি গ'লো ভিজি গ'লেও আমাৰ দেখা নহ'লে যে দলংখন কালি কি হয় চাওঁ, কালি আহিব লাগিব। আমি ব্ৰিজ চাব গৈছিলোঁ, বৰষুণত যদি ব্ৰিজ চাব নাপাওঁ। আৰু এই ষ্টেটাছ দিয়াত ব্যস্ত, ষ্টেটাছটো দেখাই দিম আপোনালোকক ভালকৈ মই এনেকৈ শুই আছোঁ বিচনাত।